যে আমাৰ যিমানখিনি লোকেলিটি কমাৰ্চিয়েল গাড়ী আছে এই গাড়ীবোৰক কৰ মুক্ত কৰি দিব লাগে। তো জনতাৰ হৈ যদি কাম নকৰে তেনেহ'লে এনেকুৱা বিজেপি চৰকাৰ আমাক নালাগে। পৰিৱৰ্তন চৰকাৰ কিহৰ দৰকাৰ? পৰিৱৰ্তন চৰকাৰ নালাগে। লোকেল গাড়ী যিমান আছে মাপ দিব লাগিবই। লোকেল গাড়ী যিমান আছে মাপ দিব লাগিবই। নমস্কাৰ, তো সৰ্বপ্ৰথম বড়োলেণ্ড বুবলি নিউজ লগতে ৰাইজিং বড়োলেণ্ড বুবলি, তো ইহঁতৰ তৰফৰ যোগেদি মই এই অনুৰোধ কৰোঁ যে যোৱা সপ্তাহ বৃহস্পতিবাৰ আমি ইয়াতে এনেকৈ এটা সভা আয়োজন কৰিছিলোঁ। তো আমি আহ্বান কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু BTADৰ আমাৰ প্ৰমোদ বড়ো ছাৰ লগতে আমাৰ কোকৰাঝাৰ উপায়ুক্ত ছাৰৰ ওচৰত আমি এইটো আশা কৰিছিলোঁ যে আমাৰ সমাধান কৰি দিব লাগে। কিয় ক'লে মোৰ ঘৰটোতো বেছি দূৰ নহয়, 20 মিনিট মোৰ ঘৰ, ইয়াৰ পৰা 5 কিলোমিটাৰ। তো মই একে লোকেলিটি আৰু তেনেকৈ আমাৰ চেৰভাংগুৰি বাছ ষ্টেণ্ড আছে, এইটো আমাৰ লোকেলিটি। তো আমি কেতিয়াবা 5 বাৰো হয়, কেতিয়াবা 6 বাৰো হয়। প্লাছ মোৰ নিজৰ সন্তানক মই পাঠগাঁও স্কুল দিওঁ, তেনে মোৰ কমাৰ্চিয়েল গাড়ী ল'বই লাগিব। মোৰ নিজৰ সন্তান, মই এইটো দি যাব লাগে ৰাস্তা। তো আমি টল টেক্স দিব নোৱাৰোঁ। তাৰ কাৰণে মই এইটোৱে আশা কৰোঁ যে আমাৰ যিমানখিনি লোকেলিটি কমাৰ্চিয়েল গাড়ী আছে এই গাড়ীবোৰক কৰ মুক্ত কৰি দিব লাগে। নোৱাৰাৰ কোনো কাৰণেই নাই। ভাৰত চৰকাৰে কোনে বনায়? আমি জনতাই বনাওঁ। অসম চৰকাৰ কোনে বনায়? আমি জনতাই বনাওঁ। আৰু BTADৰ চৰকাৰ কোনে বনায়? আমি জনতাই বনাওঁ। জনতাৰ বাহিৰে আৰু কোনো নাই। তো জনতাৰ হৈ যদি কাম নকৰে তেনেহ'লে এনেকুৱা বিজেপি চৰকাৰ আমাক নালাগে। এনেকুৱা ইউপি চৰকাৰ লগতে এইটোৱে মই আশা কৰোঁ যে আলোচনা হৈছে। ইহঁতে কয় চিষ্টেম নাই, যিটো বোলে চেন্ট্ৰেল চৰকাৰৰ নিৰ্দেশ আছে এই নিৰ্দেশ হিচাপতে বোলে ইহঁতে বোলে কাম কৰিব। তো আমাক আজি এক সপ্তাহ হ'ল, যোৱা বৃহস্পতিবাৰ আজি বৃহস্পতিবাৰ, এক সপ্তাহলৈকে মেনেজাৰ নেই হে, PD নেই হে কৈ থাকে। তো নেই হে তো আজ উন লোক কি চাদে হাম লোক বাদ কিয়া। তো ইহঁতে যদি সমাধান কৰিব পাৰে আমাক এক সপ্তাহলৈ কিয় বহাই থ'ব লাগে? এইটোতো যুক্তি নহয়। তো আজি আমাৰ মোৰ গাড়ীয়ে কিস্তি আছে, এদিনত 500 টকা কৰি পৰে, 14,500 টকা মাহে। তেনেহ'লে 500 টকা কম, 500 টকা দিনত পৰি আছে 14,500 হ'লে। তো এই বস্তুৰ ওপৰত ইহঁতে যদি সমাধান কৰিব পাৰে তেতিয়াহ'লে আমাক বহাব নালাগে। তো এইকাৰণে যদি আমি MLA ছাৰৰ তাতে আমি দিছিলোঁ, কিন্তু MLA ছাৰৰ খবৰ নাই, আলোচনা কৰিছে কাৰণে আমি নাজানো। আৰু SP ছাৰৰ ওচৰতে দিছোঁ আমি, এইটো নাই। লগতে আমাৰ DC ছাৰক দিছোঁ, SP দিছোঁ, MLA ছাৰক দিছোঁ। আমাৰ কাম আজিলৈ পূৰ্ণৰূপে হোৱা নাই বা আলোচনাও কৰা নাই। তেনেহ'লে এনেকুৱা চৰকাৰ আমিয়ে গঠন কৰি আমি যদি চৰকাৰৰ পৰা যদি মদত নাপাওঁ, পৰিৱৰ্তন চৰকাৰ কিহৰ দৰকাৰ? পৰিৱৰ্তন চৰকাৰ নালাগে। এই সমস্যা দুদিনৰ ভিতৰত বিজেপি চৰকাৰ নালাগে। দুদিন সময় দিছোঁ আমি, দুদিনৰ ভিতৰত আমাক সমাধান কৰি দিবই লাগিব। নহ'লে আমি ড্ৰাইভাৰ সন্থাই যিটো আমি কাম কৰিম আমাক দায়ী কৰিব নোৱাৰিব। এইটো চৰকাৰে, এইটো চৰকাৰী দায়ী হ'ব। আমাৰ ড্ৰাইভাৰ তৰফৰ পৰা মাপটো আমি নিদিয়ে। আমি কৈছোঁ যে মাপ দিব লাগে, কিন্তু মাপটো নহয়। এতিয়া আমি জানো আমাক 600 টকাৰ ওপৰত আমি দিব নোৱাৰোঁ। 600 টকা আমি দিম। আমাৰ ড্ৰাইভাৰে এইখিনিয়ে কিয় ক'লে হয়তো যদি নামানে 3 মাহত আমাৰ টেক্স দিব লাগে, পাৰ্মিট আছে, ইঞ্চুৰেঞ্চ আছে, পলিউশ্যন আছে, আমি টেক্স দিব লাগে। প্লাছ আমাৰ যিটো আমি পাৰ্কিং দিওঁ, পাৰ্কিঙতো আমি দিব লাগে। এইটোতো আমাৰে কৰ্তব্য, পাৰ্কিঙত দিব লাগে টকা। লগতে প্লাছ টাউন মিউনিচিপালিটি বৰ্ডতো আমি দিব লাগে, এইটো আমাৰে কৰ্ম। তেনেহ'লে এটা সৰু মেজিক গাড়ী, 10জন বহা মেজিক গাড়ী, 8জনৰ পাৰ্মিটৰ মেজিক গাড়ী যদি আমি দিনে প্ৰতি যদি 200 টকাই যদি টেক্স দিব লাগে, আমিও খাব লাগে ভাত হোটেলত, 100 টকাৰ তলত ভাতে নাই। তেনেহ'লে আমি কেনেকৈ এইবোৰ বজাৰ লৈ আমি চলিম? তো আমিতো এটা ব্যৱসায়হে কৰি আছোঁ না, ইয়াত আমি কোনো এটা কালা ধান্দা কৰিব অহা নাই। আমি যিটো অৰিজিনালি আমি কাম কৰি শ্বৰ্টকাটত কাম কৰি আমি খাই আছোঁ। তাৰ কাৰণে শেষত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ
লগতে আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰ আৰু লগতে আমাৰ লোকেল MLA লৰেন ইছলেৰী ছাৰ লগতে আমাৰ DC মহোদয় SP আমাৰ পাটগাঁৱৰ IC ছাৰ পাটগাঁও IC ছাৰে আমাক যিমান পাৰে সহায় কৰিছে কিন্তু IC ছাৰে সিধা কৈছে মোৰ হাতত নাই SP DC হে পাৰে তই ছাৰে আমাক যিটো আমাক মৰম স্নেহ দিছে পাটগাঁও IC ছাৰলৈ অশেষ ধন্যবাদ লগতে এতিয়া আমাৰ একমাত্ৰ সহায় কৰিব লাগে SP MLA CM EM MLA এইবোৰে আমাৰ হৈ আমাৰ জনতাৰ হৈ আমাৰ লোকেলিটি জনতাৰ হৈ আমাক কাম কৰি দিয়ে বুলি মই এইখিনি আশা ৰাখিলোঁ নমস্কাৰ